হাই বুলি কৈ দিয়ক। হাই 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 আৰু এতিয়াৰ ভিউ মানে এতিয়া ভোট ওলাই গাইছে ভোট এই যোনটো আমাৰ সো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু এন এপিছ'ড গাইছ মোৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম গাইছ আপোনালোকে নিশ্চয় গম পাইছে টাইটেল আৰু থাম্বনেইলটো চাই আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে মানে আপোনালোকে নিশ্চয় গম পাইছে চাগে কিহৰ ওপৰত হৈ আছে মানে এতিয়া বৰ্তমান আছোঁ আমি এইফালে বগৰী খাবলৈ আহিছিলোঁ আৰু মেইন টপিকটো কিহৰ কাৰণে ভিডিঅ'টো বনালে আপোনালোকে নিশ্চয় গম পাইছে বগৰী খোৱাটো মেইন টপিক নহয় মেইন টপিকটো হৈছে এইটো মানে যোনে টাইটেলত দিয়াটো আৰু না গাইছ বৰ্তমান এনেই বগৰী খাবলৈ এইফালে আহিলোঁ এনে এইফালে এজনে আমাৰ খাই আছে হাই বুলি কৈ দিয়ক হাই 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 চ' গাইছ মোৰ বাইকখনৰ মানে নামকৰণ কৰিব বিচাৰিছোঁ আৰু কি নাম থৈ দিম মানে ভাবি পোৱা নাছিলোঁ বৰ্তমান এতিয়া পাই গ'লোঁ আৰু না কি নাম থৈ দিম গাইছ বাইকখন ৰঙা যিহেতু তাৰ কাৰণে অলপ কালাৰ ৱাইজত থৈ দিছোঁ আৰু না নামটো আপোনালোকক শেষলৈকে চাই থাকক ভিডিঅ'টো গম পাই যাব কি নাম ৰাখিছোঁ মানে বাইকখনত আৰু আৰু এতিয়াৰ ভিউ মানে এতিয়া 3টামান বাজিছে আৰু এতিয়া বৰ্তমান মানে দুপৰীয়া আহিব নোৱাৰে এইটো ঠাইত মানে ভোট ওলাই গাইছে ভোট এই যোনটো আমাৰ হাগিব বহিছে সি এইয়া হাগিব বহি আছে মানে আৰু বাইকখন ইফালে আছে গাইছে এইটো চাওক ইয়াৰ নামটো কি ৰাখিলে ভাল হ'ব মই কিন্তু ভাবি পোৱা নাছিলোঁ বৰ্তমান পাই গ'লোঁ কি নাম ৰাখিম মোৰ মনত আছে আপোনালোকক জনাই আছোঁ শেষলৈকে চাই থাকক ভিডিঅ'টো জহাই গাইছ আৰু ভাল ব্লগ আহি থাকিব যিহেতু বাইকখন লৈ ল'লোঁ ন ক'ত ফুৰিবলৈ যাম এতিয়া ভাল প্লেচত ফুৰিবলৈ যাম আপোনালোকৰ পাই থাকিব আৰু ভিডিঅ' ভাল ভিডিঅ' আপোনালোকক ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম না কি কয় যিহেতু আমি বগৰী খাব আহিছিলোঁ বগৰীটো আপোনালোকক দেখাইতো পাহৰি গৈছোঁ বগৰীটো দেখাবলৈ এইটো চাওক কাচ্চা বগৰী এইটো চাওক গোটাই কেঁচা মানে আছিলে বহুত আগতে লাগিছিলে এতিয়া খাই শেষ কৰি দিলে এতিয়া শেষৰ অন্তিম সময়ত আহি গ'লোঁ যিহেতু তাৰ কাৰণে খাবলৈ নাপালোঁ আৰু কেঁচা হ'লেও খাই আহিলোঁ এইফালে আগৰ সেইটো ছাইডৰ পৰা খাই আহিছোঁ এইফালে আমি এতিয়া ঘৰলৈ গুচি যাম গাইছ নামটো আপোনালোকক জনাই আছোঁ অ'কে নামটো ৰাখিছোঁ মানে লেলা কেনেকুৱা লাগিছে নামটো আপোনালোকে প্লিজ কমেণ্টত জনাই দিলে হ'ল বাইকখনৰ নামটো কেনেকুৱা লাগিছে মানে ৰঙা কালাৰ যিহেতু তাৰ কাৰণে লেলা মানে দুটা নাম ভাবি ৰাখিছিলোঁ নামটো দুটাৰো আপোনালোকক জনাই দিছোঁ এটাটো হৈছে লালুটি এটা আছিলে আৰু এটাটো লেলা মানে দুটাৰ ভিতৰত এটা চুজ কৰি পেলাই লগাই দিলোঁ আৰু মই চইচ কৰাটো হৈছে নহয় আপোনালোকে প্লিজ কমেণ্টত জনাই দিলে হ'ল নামটো কেনেকুৱা লাগিছে লেলা মতলব লেলা মই ইয়াৰ মজনু হৈ গ'লোঁ আৰু না তাৰ কাৰণে লেলা থৈ দিছোঁ ইয়াৰ নামটো চাওক গাড়ীখনো চাওক অলপমান কেনেকুৱা লাগিছে কমেণ্টত জনাই দিলে হ'ল গাইজ ভিডিঅ'টো এইখিনি আছিলে কি আপোনালোকক মানে বাইকখনৰ নামটো যিহেতু নামকৰণ কৰি দিলোঁ তাৰ কাৰণে নামটো আপোনালোকক শ্বেয়াৰ কৰি দিম বুলি ভিডিঅ'টো বনাই দিয়া গ'ল আৰু গাইজ নতুন এটা ব্লগত লগ পাই আছোঁ আজিৰ কাৰণে বাই নেক্সট ব্লগত পূৰা ধামাকেদাৰ ফ্ৰেছ একেবাৰে ফ্ৰেছ ভিডিঅ'ত আপোনালোকক লগ পাইছোঁ বলক আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰি দিওঁ আৰু যোনে নেকি মোৰ চেনেলত প্ৰথমবাৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিলে হ'ল আৰু পাৰিলে লাইক এটা আৰু পাৰিলে ধুনীয়াছে কমেণ্ট এটা কৰি যাব আৰু গাইজ নামটো ভাল লাগিছে না লগা নাই আৰু বাইকখনৰ লগত মেটচ হৈছে না নাই প্লিজ কমেণ্টত জনাই দিলে হ'ল গাইজ ভিডিঅ'টো এইখিনি আছিলে লগ পাইছোঁ নেক্সট এটা ধামাকেদাৰ ফ্ৰেছ ভিডিঅ'ছ আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে বাই গাইজ